Hello everyone. Quoi quoi? Hello Bioni. Kota. Kota Bioni. Hah? Vlog hoy eta etu. Oh blog hoy. Hello everyone বুলি কোৱা নমস্কাৰ বুলি কোৱা. Namaskar. Hello everyone. Hello Biwan. Neki. হ'ব. Hello everyone and welcome to my YouTube channel. আৰু আজি আহিলো মাহঁতৰ ঘৰত আৰু এইজনী মৰমৰ আইতাজনী দেখিছে নাই? আইতা? চিনি পাইছে না আইতা? খাইছে চাগে চবে আৰু মাহঁতৰ ঘৰলৈ আহিলোঁ আজি আমাৰ আছে দুলীয়াজানৰ নামঘৰত কমলাবাৰী নামঘৰত আমাৰ ভাদ মাহৰ শৰাই মাহঁতৰ প্ৰতি বছৰে দিয়ে আৰু প্ৰতি বছৰে মই ভিডিঅ' দিওঁৱে আজি চাগে 3-4 বছৰ পৰা ভিডিঅ' দি আছোঁ এই দিনটোত শৰাই দিব গ'লে আৰু আজিও সেইকাৰণে আহিলোঁ শৰাইখন আগবঢ়াবলৈ আমাৰ চাবুৱাৰ হয় ঘৰৰ ফালৰ পৰা চাবুৱাটো দিলোৱে আচলতে আৰু এইফালেও মানে দুলীয়াজানত সদায় দিওঁ যিহেতু সেইকাৰণে ময়ো আহিলোঁ অকলে আহিছোঁ এইফালে আইতা আহিছে আৰু এজনী আলহী আহিছে আমাৰ দেখুৱাই আছোঁ কমলাবাৰী নামঘৰত মই সৰুৰ পৰা যিটো আহি আছোঁ দেখি আছোঁ আৰু প্ৰতি বছৰে ভাল লাগে তাত দিওঁ শৰাইখন দিওঁ বহুত ভাল লাগে আৰু এতিয়া আপোনালোকে চাগে বহুতে ভাদ মাহৰ শৰাই দি আছে দেখিছোঁ মোৰ লগৰো বহুতে দিছে আৰু বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দি আছে বহুতে চ' মই এনেকৈ দিয়া হোৱা নাই এবাৰ আৰু ভাবিলোঁ সেইকাৰণে যাম যেতিয়া দেখুৱাওঁ বুলি আৰু তেন্তে বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনেকৈ মৰম দি থাকিব না এটা ছাবস্ক্ৰাইব কৰি দিয়া বুলি কৈ দিয়া আকৌ ছাবস্ক্ৰাইব কৰি দিব বুলি আশীৰ্বাদ কৰিবা আজি ভিডিঅ'টো ভাল হয় আমাৰ ভিডিঅ' কৰা দিনটো ভালে ৰাখক বলক আৰু আপোনালোককো ভালে থওক এনে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ভণ্টি আহি গ'ল সুদূৰ গুৱাহাটীৰ পৰা তাই বেছিজনী ৰাতিৰ কাৰণে আহিছোঁ অঁ ভাদ মাহৰ তাই তাত যিহেতু ইমান হেৰি কৰা নহয় আচলতে সেইকাৰণে ইয়াত আহিলে তাই কিমান নিয়মত দেখিছোঁ তাই বহুত দিনৰ পিছত দুজনী আকৌ লগ খালোঁ বহুত দিনৰ পিছতে আৰু গৈছিলোঁ ইয়াৰ গুৱাহাটীলৈ বন্ধত আকৌ তাই আহিলে এদিনৰ কাৰণে আহিছে এতিয়াতো ঠিকেই আছে কাইলৈ যাওঁতেহে বেয়া লাগিব আকৌ উপায় নাই আৰু কি এনে ভাদ মাহৰ শৰাই আৰু এটা কামৰ কাৰণে আহিছিলা তুমি ভাদ মাহৰ খাচী মাংস খাবলৈ তাই ভাদ মাহৰ শৰাইখন দিব আহিছে আৰু মাহঁতৰ খাচী মাংস মই আপোনাক আগতেও কৈছোঁ বহুত ধুনীয়া বনাই খাচী মাংস গৈছিলোঁ অঁ ত' আমি এতিয়া ৰেডি হ'ম আমি চাহ খাম এতিয়া তাৰপিছত ৰেডি হ'ম দেখুৱাম একদম মা ধুনীয়া আছোঁ নামঘৰৰ ওচৰতে হ'ল এতিয়া যিহেতু মাহঁতৰ আৰু তেন্তে ব'লক আজিৰ দিনটো দেখুৱাম এইজনী আমি দুজনী ৰেডি হৈ গ'লোঁ তাই য়েল্ল' মই পিংক দুযোৰ কাপোৰে মায়ে দিছে বা বিহুত দিছিলে এজনী মম্মী আৰু ফ্লাইট ৰেডি হ'ল ব'লক যাওঁ আহা এটা আহা চেলেংখন ব'লা এয়া পামগৈ চবে চাগে বাইদেউ চিনি পাইছে আমাৰ বিয়াত বহুত কাম কৰিছিলে তেওঁ চাগে বহুত সহায় কৰিছে এতিয়া ইয়াততো বিজি নামঘৰত পুৰা আপুনি নহ'লে নহ'ব
আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট প্ৰিপাৰেশ্যন আৰু মাহঁতৰ আহিলে লুচি এণ্ড কালি গৈছিলোঁ খাচী মাংস ৰাতি বনোৱা আছিলে এয়া খাচী মাংস খাম লুচিৰ লগত আৰু মানে মাহঁতৰ আহিলে লুচিটো হ'বই মানে এইটো মানে মেণ্ডেটৰী লুচি এইবিলাক খাচী মাংস চিম্পিয়ে গৰম কৰিছে লুচি বনাই হৈ গ'ল কালি ধুনীয়াকৈ পাৰ হ'ল নামঘৰত আজি চিমু যাব গা বেয়া হৈ গ'ল চিম্পিৰ মানে কিবা এটা আছে তাইৰ ঢুলীয়া জাত ভৰি দিয়াৰ লগে লগে তাইৰ গা বেয়া ষ্টাৰ্ট হৈ যায় কি হয় এইটো আমিও বুজি নাপাওঁ না ইদাৰ নাকৰ প্ৰব্লেম তাই মানে চৰ্দিটো আছে কিন্তু গুৱাহাটীত তাই নহয় এনে গুৱাহাটীৰ বাসিন্দা হৈ গ'ল এতিয়া ঢুলীয়াজান হৈ তাইক চুটে নকৰা হৈ গৈছে মানে কি ক'ব গৰম সোমাইছে বহুত গৰম পৰিছে সেইটো কাৰণে এতিয়া আমি খাম আইতা ৰাতিপুৱাই গ'ল বিকজ আইতাহঁতৰো আজি নামঘৰত আকৌ শৰাই আছে আৰু এতিয়া খাম তাৰপিছত আজি দিনটো সেয়া অকণমান কিবা কিবি কৰিম আৰু তাৰপিছত গধূলি আকৌ ঘৰা ঘৰি চব চিম্পিও যাবগৈ ৰাজধানীত তাই আহিছিলে ট্ৰেইনত ট্ৰেইনতে যাবগৈ মাজুলী কোনে দিছে কোনে গৈছে মাজুলী মাজুলী গৈছে কেনেকুৱা লাগিছে মাংস মজা ন হেভেন সঁচাকৈ তাৰপিছত এতিয়া আমাৰ একদম সৰু জোৱাই খাচী মাংস খুজি পঠাইছে গুৱাহাটীলৈ তো মায়ে আকৌ খাচী মাংস এতিয়া বনাই গুৱাহাটীলৈ পঠাই দিব অঁ সি নিজে বনাই কিন্তু ইমানে খাই মাহঁতৰ খাচী মাংস মই কৈছোঁ নহয় মানে একচুৱেলি কোনো বিট কৰিব নোৱাৰে মানে চিম্পল হয় একো নাই কিন্তু সেইটোৱে ভাল বহুত টেষ্টি খাব আৰু কালি যে হাঁহি হাঁহ কৰি আছিলা উপায় নাই কিন্তু তথাপিও কিন্তু নিজৰ গাটো চাব লাগিব নহয় মা কি বনাই আছা আজি স্পেচিয়েল ডাক কেনেকুৱা মজা হাঁহ খোৱা বতৰ আহিছে স্পেচিয়েল মায়ে কিবা বনাম খাচী মাংস আকৌ বনাব মায়ে মেৰিনেট কৰিব আলু পিছবিলাক গেছটো বহুত নকৰোঁ আধা এইবোৰ আমাৰ চব ৰুই ওলাব এতিয়া ইমানে ঠৰঙা নাচিছিলোঁ আগত এইটো আমাৰ প্ৰথম গাৰবা চং আছিলে মই চিমি মই ইমান ঠৰঙা চোৱা না আৰু আহিব আৰু oh my god Rui আজি দিনৰ হাঁহ মাংস ইমানে তেল হাঁহটোত তেল একেবাৰে দিয়া নাই তথাপিও তেল উপঙি গৈছিল খালা দুজনীয়ে ফুচ ফাঁচ নাকৰ অৱস্থা যাবলৈ টাইম হৈ গ'ল দুজনী ফুচ ফাঁচ কৰি কি হ'ল নাজানো আৰু ইমানে গাটো বেয়া লাগিছে এইটো কিন্তু ঘৰত থকা কাপোৰ মোৰ গাটো ইমান বেছি বেয়া লাগিছে নহয় একদম ওলাইছোঁ আৰু দুজনী শুই গ'লোঁ পটককৈ কিবা আহিলে কিবা সপোন লাগি আছে কালি আহিলে আজি যাবাগে জীৱন ভৰুৱা সেইটো আহিব চিম্পি মই এতিয়া নামিম চিম্পি যাব এতিয়া ৰাজধানীত সেইফালে বা সেই আৰু ইয়াতে শেষ কৰোঁ ব্লগটো